Hey guys, welcome back to our YouTube channel Koslu Vlogs. আশা কৰো আপোনালোক ভালে আছে। মই পুৰা ধুনিয়াকৈ আছো মানে একচুয়ালি আছিলো কিন্তু হে কয় না মানে বেছিকৈ ভালে থাকিলেও কিবা নহয় কিবা বিপদ আহি যায় তো সৰুৰাকে এটা মানে প্ৰবলেম হৈ গৈছে আকৌ মানে কি হৈছে বাইকটো আপোনালোকে দেখা পাইছিল আজি পে অকমান আগত ধুনিয়াকৈ টায়াৰ চেয়াৰ আৰু লগতে বহুত কিবা কিবি আমি বস্তু খলাই দিছিলো কিন্তু তাৰ পাছতো মানে ৰৈ যায় নহয় কয় নহয় ইমান মানে বস্তু বিচাৰি মানে ঠিক কৰিব গেলো কিবা নহয় কিবা এটা সৰু এটা দুখ ৰৈ যায় তো হেনেকুৱা হৈ গেল মানে বাইকটো এটা প্ৰবলেম এটা হৈ আছে আপোনালোকক দেখাও মানে দুদিনমান আগতে কি হ'ল গাড়ীটো মই এনেকৈ যেতিয়া ৰাইট চাইডে মানে হেণ্ডেলটো কৰোঁ এইখিনিত মানে অলপ জাম লাগি থকা হৈ যায় মানে হেণ্ডেলটো কমপ্লিট নুঘূৰে ইটা বাৰু ঘূৰা হৈ আছে তাৰপাছতে সেইটোতো হ'লে সেইটোৰ লগত মানে যিটো মোৰ স্পীডোমিটাৰটো এই জিৰ'তে থাকে মানে এনি টাইম জিৰ' যেতিয়া গাড়ীখন চলে ৰানিং হ'ব বাকী এনালগটো ঠিকে আছে কিন্তু ডিজিটেলটো মোৰ জিৰ' হৈ আছে এতিয়া তাকে প্ৰব্লেমটো মানে কি হৈছে মই এতিয়া বুজি পোৱা নাই মানে দুটা মানে সুধিছিলোঁ সিহঁতে কৈছে যে মানে এটা কেবল থাকে স্পীডোমিটাৰৰ মানে জানবোধৰ তো সেই কেবলডাল মানে মোৰ চিঙা বুলি কৈছে তো এতিয়া লৈ যাম বুলি ভাবিছোঁ আজি বাকী তাৰ লগতে গাড়ীখনৰ গাইছ আৰু এটা প্ৰব্লেম হৈছে মানে কি হয় গাড়ীটো 3টা প্লাগ আছে আৰু তো গাড়ীখনৰ এটা প্লাগ মানে কোনোবা এটা বেয়া হৈছে মানে যেতিয়া মই গাড়ীখন চলাই যাই থাকোঁ খেচকৈ এটা শব্দ হ'লে ডাইৰেক্ট ষ্টাৰ্টটো বন্ধ হৈ থাকে যিমান স্পীডতে থাকক কমতে থাকক মেটাৰ নকৰে বন্ধ হৈ যায় মানে কেতিয়াবা বৰ বেয়াকৈ পৰি যাম তাৰ লগতে গাইছে চাহ পৰা চেইনডালো একদম পুৰা জংঘি হৈ আছে লেতেৰা কেনেকুৱা বোকা লাগি আছে ধূলাই দি পুৰা ভৰ্তি হৈছে তো চেইনটোও লিপ কৰাম চাফা কৰাম লগতে এলয়টো চাহ এয়া মাটি এইগিলা পাউডাৰ উলোৱা দি পাউডাৰ নিচিনা হৈ গৈছে ইমান চ' এইবিলাক ধুব লাগিব তো যাওঁ চকত লাগি আৰু বাকী মই যে আপোনালোকক কৈ আছিলোঁ গাইজ এই বস্তুটো চাক মিটাৰটো এতিয়া মানে জিৰ' হৈ আছে বস্তুটো এনালগটো উঠি যাই আছে ঠিকে আছে বাকী যিটো মোৰ ডিজিটেল স্পীডোমিটাৰ এইটো মানে জিৰ'তে হৈ থাকে এতিয়াতো মই যাই আছোঁ ৰানিঙত তেওঁ মানে কিলোমিটাৰ কিমান স্পীডত চলি আছোঁ একো মানে উঠা নাই তো এইটো চাই আহোঁ যায় কেবলডাল যদি চিংচি বাৰু হৈ যাব কম পইচাৰ ঠিক যদি মিটাৰটো চেঞ্জ কৰিব লগা হয় হৈছে আৰু কিমান দিন লাগি যাব ঠিক কৰোঁতে পইচা মানে গোটেই হৈছে তাতে আমি হ'লোঁ হেণ্ডচাৰ ইউটিউবাৰ গাইছ আমাৰ হৈছে আৰু এটা মেইন ৰাস্তা দি যাওক আৰু ৰাস্তাটো গাইছ এইখিনি বম বেয়া হৈছে ডেমনি ৰাস্তাটো যিটো মঙলে আৰু ডেমনি পৰা মঙলে যোৱা ৰাস্তাটো সেইটোত গম পাব ৰাস্তাটো সঁচাকৈ বহুত বেয়া হৈছে এইবিলাক কিমান ভাঙা চিঙা ত'ত আৰু ইনকে চলি আছোঁ আৰু গাইছ আমি দৰংবাসী ৰাস্তাৰ নামত কাল হৈ গৈছে আৰু এইবিলাক বাকী গাড়ীটো চলাইটো ভালে লাগি আছে মানে বেলেগ প্ৰব্লেম নাই এইখিনিয়ে আৰু প্লাগটোৰ কাৰণে মানে ঘপককৈ বন্ধ হৈ যায় সেয়া বাকী গাইছ চাউণ্ড কোৱালিটি কেনেকুৱা পাই আছে ক'ব মানে মই মৌনাৰ এটা মাইক এটা অৰ্ডাৰ কৰিছিলোঁ বৰ্তমান সেইটো লাগি আছে আশা কৰোঁ চাউণ্ডটো মানে ভালে আহিছে আৰু কাৰণ মিনিমামটো এতিয়া মই 5 নম্বৰ গিয়াৰ 60+ আছোঁ কিজানি আৰু বাকী ৰূপম দাৰ দোকান পাই গ'লোঁ আহি গাইছ চাওঁ বস্তুটো ঠিক হ'বনে নহয় ৰূপম দা লৈ আহিলোঁ গাড়ী মই চাবি না এই মিটাৰটো চাবি না স্পীডৰ মিটাৰটো এটা চাই দি বস্তুটো কি কৰিব লাগিব একবাৰ চাই দি বস্তুটো চ' গাইছ এয়া আমাৰ ডাক্তৰে চেক কৰি আছে বৰ্তমান কি হৈছে গাড়ীৰ গাইছ আমাৰ ৰূপম দাই পূৰা কষ্ট কৰি মানুহটো ক'লা হৈ গৈছে ঘামি জামি পূৰা লাগি আছে কামত সেইটো পূৰা ছিঙি গৈছে মানে ঘূৰা হৈ একোৱে নাই ভিতৰত মানে যিটো এতিয়া কি হৈছে ৰূপম দা মানে প্ৰব্লেমটো কি চেপা খাই না তাকে সেইকাৰণে হয়তো মোৰ হেণ্ডেলটো জাম হৈ আছে 2000 years later হৈ গ'ল ধুনীয়াকৈ গাড়ীৰ কাম পূৰা আমাৰ মিটাৰ চিটাৰ চব ঠিক হৈ গ'ল পাম্প চাম দিলোঁ চেনো পূৰা লিউপ গাড়ীখন অলপ জাষ্ট থ'ব লাগিব এতিয়া ৰূপম দা বাই একদম ধন্যবাদ কামখিনি কৰি দিয়াৰ কাৰণে আৰু মানুহে গাইছ কামখিনি কৰিব ইচ্ছা কৰা নাছিল কিন্তু অফ কেমেৰা বহুত মানে বুজালোঁ বহালোঁ চব কৰি দিছে আৰু বাকী এতিয়া যাওঁ অলপ গাড়ীখনত টেষ্ট ড্ৰাইভ লওঁ যায় দে পিছে বাই গাইছ মজা এয়া মিটাৰ পূৰা ঠিক হৈ গ'ল তো ফেণ্টাষ্টিক কাম হৈ গ'ল গাড়ীত পূৰা আৰু গাইছ ভাবি আছোঁ পৰহি আমি অলপ ফুৰিব যাম দুটামান ছাইডত মানে চ' টাইম মিলি মানে দুটা ছাইড কমপ্লিট কৰিম আৰু যদি টাইম নাপাওঁ আমি তেতিয়াহ'লে আমি এটা জেগাত ফুৰিব যাম তো লগৰ কেইটামান ওলাই আছে মানে আগৰ পৰা প্লেনিং আৰু আমাৰ আজি যাম আৰু গৰমত যাতে এনেও ভাল লাগে না ঘূৰিব পালি তো যাম ধুনীয়াকৈ নদীত গা চা ধুম আৰু এটা প্ৰাকৃতিক দৃশ্য থকা এটা চালিয়া জেগা তাত যাম তো আপোনালোকে ভিডিঅ'ত চাব
ইয়াৰে মেবি এইটোৰ নেক্সট ভিডিঅ'টোৱে হ'ব তাতে ফুৰিব যোৱাটো আৰু বৰ্তমান কি স্মুথ চলি আছে গাইজ চেণ্টেন লিভ কৰি দিলোঁ না তাতে নতুন চেণ্টেন পূৰা লাগি আছে বাকী পামো পূৰা মজা ব্ৰেকিঙো পূৰা ঠিকে আছে কাৰণে ব্ৰেকটো আৰু মোৰ লগা হিচাপৰখিনি আছে তো গাড়ী বৰ্তমান মাখন মাফিক চলি আছে ভাল লাগছে আৰু ডিজিটেল মিটাৰৰ মই এটা ফল্ছ দেখাওঁ গাইজ চবকে ডিজিটেল মিটাৰ চব গাড়ীতে আছে আৰু যিখিনি মোৰ নলেজ আছে আৰু গাড়ীৰ ওপৰত তো চাব পাৰে আপোনালোকে এতিয়া এটা চাওক তেল নাই অলপ আগত ভিডিঅ'টোৰ প্ৰায় ক্লিপত দেখা হ'ব অলপ আগত এটা খুটি দেখাই আছিল তো ফল্ছ অলপ দেখাই দিয়ে মানে মিটাৰত সেইটোৱে ডিজিটেল মিটাৰত মানে গাইজ একুৰেট পূৰা নেটখোৱে অলপ আপ ডাউন হয় মানে সেইটো এতিয়া আপোনালোক অলপ আগত খুটি এটা দেখিছিল আকৌ এতিয়া খুটিটো নোহোৱা হৈ আছে গাইজ এয়া আমাৰ ইউটিউবত দাদা আমাৰ BS ব্লগ দাদাৰ ওচৰত আহি পাই গৈছোঁ দাদা ভালে আছে দাদা ভালে আছে তোৰা দাদা ফিলিং কেনেকুৱা আপোনাৰ ভালে আছে আপুনি কিয় ইমান শকত হৈছা তই কিয় ইমান শকত হৈছা ক'ত যা হে গাইজ তাক লগ ধৰছোঁ এইখিনি ফুৰিব যাব লাগে নাৰে তাৰ বাজেট নাই সিও দিৰাং যায় মৰা যাবি এইবিলাক হ'ল গাইজ মনিটাইজ হোৱা চেনেলৰ মালিক ইহঁতৰ হাতত থাকে আৰু মাল আমি অলপ ভেঞ্চাৰ আৰু গাইজ কি ক গাইজ প্ৰমোচন তেল দিব চেলো দিব লগত হা কি কেছ তো জাষ্ট খেলা চেলা শেষ কৰি আহি পালোঁ ঘৰত আৰু অৱস্থা চাওক বৰ্তমান ঘামে চামে ভিজি একদম অৱস্থা নাই তাৰ লগতে কিডাল গোন্ধাইছে নিজৰে দেখা নাই সহ্য নোহোৱা হৈ গৈছে গোন্ধত পূৰা ঘামত আৰু গৰমৰ দিন গমে পোৱে তো এতিয়া ধুনীয়াকৈ গা চা ধুই লওঁ আৰু বাকী গাড়ীখনৰ পূৰা বাৰু কামখিনি হৈ গ'ল ধুনীয়াকৈ প্লাগটো লাগি মানে সিহঁতে ক'লা যি প্লাগটো ধৰ বেয়া হোৱা নাই মানে প্লাগটো মই এটা প্লাগ যাৱা বুলি ভাবিছিলোঁ গাড়ীখন আজি বেয়া হোৱা নাই বুলি ক'লা তো চাওঁ যাব আৰু বেছিকৈ যদি আকৌ প্ৰব্লেমটো হৈ থাকে তেতিয়াহ'লে সলাব লাগিব মানে বন্ধ হৈ যায় আপোনালোকক কৈছিলোঁ মই অলপ আগত তো বাকী ইমানখিনি লৈ যি ভিডিঅ' চাই আপোনালোকে ভাল পাইছে আশা কৰোঁ লাইক এণ্ড কমেণ্ট কৰিব তাৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব আকৌ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই বম গৰম গাইছ আইঅ